সব প্ৰাদেশিকৰণৰ কামৰ উত্তৰটো পজিটিভ নহব, আধা কাম নিগেটিভ হ'ব। ৰাইজক উদ্দেশ্য কৰি মই দুআষাৰ কথা ক'ব খুজিছোঁ ইন এ ভেৰি পইণ্টেডলি। এই যে সদ্ভাৱনাৰ আমি ফাইল নম্বৰবিলাক পাম, ইয়াৰ ডিছপ'জেল কেতিয়া হ'ব? 14 আগষ্ট। আমাৰ মাজত কিছুমান ইম্পেচেণ্ট মানুহ আছে, আৰু ইম্পেচেণ্ট মানুহসকলৰ কাৰণে যিটো ছিষ্টেম আমি খুব সুন্দৰ কৰি আৰম্ভ কৰোঁ, সেই ছিষ্টেমটোত আকৌ সমস্যা আৰু ড্ৰবেক সোমাই যায়। ছাপ'জ আমি মিছন বসুন্ধৰা আৰম্ভ কৰিছিলোঁ। বাৰে বাৰে মই ভাষণত এটা কথা কৈছিলোঁ যে 10 মেলৈকে আপোনালোক অধৈৰ্য নহ'ব। 10 মেৰ ভিতৰত আমি কেছ ডিছপ'জ কৰিম। We are not giving you guarantee that your case will be disposed in November, December, January, February, March. আজি 3 দিন আগতে মোক দিল্লীৰ পৰা ডক্টৰ এজনে ফোন কৰিলে যে দাদা মোৰ কামটো হোৱা নাই। ভাই তোৰ কামটো হোৱা নাই ক'ত? বোলে নাই মই মিছন বসুন্ধৰাত এপ্লিকেশ্যন কৰিছিলোঁ, মোৰ কামটো হোৱা নাই। বোলো কামটো হ'ব 10 মে'ত হ'ব, 10 মে'ৰ আগত নহ'লে ফোন কৰিবি যদি 11 মে' দিনাখন। বোলে নহয় দাদা বেলেগৰ হৈ গ'ল নহয়, DC অফিচত গৈ আগত কৰাই আনিলে। Now, why you have gone there? যিজনে গৈছে তেওঁৰতো বাছৰ ভাড়াটো খৰচ হ'ল, তেওঁৰ যাতে সময় নষ্ট নহয়, তেওঁৰ যাতে কোনো খৰচ নহয়, তেওঁৰ যাতে লেবাৰ নষ্ট নহয় এদিনত, তাৰ কাৰণেহে আমি মিছন বসুন্ধৰাটো কৰিলোঁ। মোৰ একচনীয়া পট্টাটো ম্যাদি কৰিব লাগে। Now, Revenue Department has given clear direction যে 10 মে'ৰ আগতে যিমান একচনীয়া পট্টাৰ আবেদন আহিব আমি ম্যাদি পট্টা কৰি দিম। একো কৰিব নোৱাৰিলে আমি জেনেৰেল অৰ্ডাৰত হ'লেও চব কৰি দিম। কিন্তু ইয়াৰ পিছতো যদি মানুহ অফিচত যায়, মানুহে যদি অফিচাৰসকলক আকৌ পাৰ্চু কৰা আৰম্ভ কৰে যে নহয় 10 মে'টো নহয় মোক কালিয়ে কৰি দিব লাগে, আকৌ সমস্যা আহি পাব। এতিয়া যদি আমি ক'লোঁ যে 14 আগষ্টৰ ভিতৰত এই কামবোৰ হ'ব, আপোনালোকে ফাইলৰ নম্বৰবোৰ দিয়ক। এতিয়া যদি 14 আগষ্ট নহওঁতে মানুহ যদি জুনত আহি যায়, জুলাইত আহি যায়, মাৰ্চত আহি যায়, এপ্ৰিলত আহি যায়, আমি আকৌ ভিৰৰ মাজত থাকিম। তাৰ পৰা ফাইলটো পিক এণ্ড চুজ কৰিম। কোনোবা ফাইল আগত হ'ব, কোনোবা ফাইল জুনত হ'ব। আৰু মই যেতিয়া 14 আগষ্টত কম আমি গোটেইবোৰ কাম কৰি দিলোঁ, একেবোৰ মানুহে তেতিয়া ফেচবুকত দি দিব যে আমি গৈহে কৰাই আনিলোঁ। আৰে বাবা, আমিতো তোমাক কৈয়ে ৰাখিছোঁ যে যোনে এই পৰ্টেলত আবেদন কৰে তেওঁ মেণ্টেলি ৰেডি হৈ আবেদন কৰিব যে মোৰ কামটো 14 আগষ্টৰ আগতে হ'ব। 12 আগষ্টতো খবৰ নল'ব, 13টো খবৰ নল'ব, 14 তাৰিখে ৰাতি 12টা বজাতহে খবৰ ল'ব যে কামটো হ'ল নে নাই। তাৰ পিছত উইল টেক একশ্যন অৰ উইল টেক কাৰেক্টিভ একশ্যন যে কিয় এই ফাইলটো নহ'ল। কিন্তু যদি নৱেম্বৰতো খবৰ লয়, ডিচেম্বৰতো খবৰ লয়, এতিয়া কোনোবা কণ্ট্ৰেক্টৰৰ বিল জমা আছে, তেওঁলোকে বিলৰ নম্বৰৰ ফাইল কালি পেণ্ডিঙত দি দিব, দি পেলাই আকৌ সেইটো পাবৰ কাৰণে সদায় আহি থাকিব। কাৰোবাৰ প্ৰাদেশিকৰণৰ কাম আছে সেইটো দি দিব। সব প্ৰাদেশিকৰণৰ কামৰ উত্তৰটো পজিটিভ নহ'ব, আধা কাম নিগেটিভ হ'ব। কিন্তু নিগেটিভ নহওক বুলি আমি যদি আহি থাকোঁ, তেতিয়াহ'লে প্ৰজেক্ট সদ্ভাৱনাৰ কোনো মিনিং নাথাকিব। সেইকাৰণে যিসকলে প্ৰজেক্ট সদ্ভাৱনাত আবেদন কৰিব, মই ৰিকুৱেষ্ট কৰিম যে উইথ ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং যে আমাৰ ফাইল ডিছপ'জ হ'ব 14 আগষ্টৰ নিশা। কোনোবাটো জুলাইত ডিছপ'জ হ'ব, কোনোবাটো জুনত ডিছপ'জ হ'ব, কোনোবাটো এপ্ৰিলত ডিছপ'জ হ'ব, বেলেগ কথা। কিন্তু ফাইনেল ডিছপ'জেল হয়তো আই উইল বি দ্য আনফৰ্চুনেট পাৰ্চন, মোৰ কাগজখনে হয়তো 14 আগষ্টত ডিছপ'জেল হ'ব। দেয়াৰ উইল বি ফিউ লাকি পাৰ্চন, আমাৰ মাজত কিছুমান ভাগ্যৱান হ'ব যাৰ হয়তো ফাইলটো কালিয়েই ডিছপ'জেল হ'ব। বাট আল্টিমেটলি আমি এটা ডেষ্টিনেশ্যনত গৈ আহিছোঁ আৰু আমাৰ লক্ষ্যস্থান আমি পাম 14 আগষ্টত। গতিকে যিসকলে প্ৰজেক্ট সদ্ভাৱনাত আবেদন কৰিব তেওঁলোকক মোৰ বিনম্ৰ অনুৰোধ থাকিব যে 14 আগষ্টলৈকে আপোনালোকে পেচেঞ্চ ৰাখিব লাগিব।